For more videos, please subscribe this channel and also press the bell icon to get notification and like and share with your friends. Hidden Thank you. Feature of MX Flare Part 2 খণ্ডটিত আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমতে MX Flare এপ্লিকেশ্যনটো ওপেন কৰা হ'ল। ইয়াৰ ওপৰত থকা 3 ডট বাৰটো আমি টাচ কৰিলে ভিউ অপশ্যন পাম। ইয়াত আমি অল ফল্ডাৰ্ছ ফাইল শ্বৰ্ট বাই বিভিন্ন টেবছ আছে। যদি ফল্ডাৰ্ছত টেপ কৰা হয় তেনেহ'লে এনেকুৱা পৰিৱৰ্তন আমি দেখিবলৈ পাওঁ। আকৌ যদি আমি ফাইলছত টাচ কৰোঁ আমি এনেকুৱা ভিডিঅ'বিলাক দেখিবলৈ পাম। এইটো আমি ভিউ অপশ্যনত গৈ শ্বৰ্ট বাই ষ্টেটাছ বা প্লে টাইম, ৰেজুলেশ্যন, লেন্থ, ডেট, চাইজ বিভিন্ন মেক্সিমাম 15লৈকে আমি ভলিউম ইনক্ৰিজ কৰিব পাৰিছোঁ। কিন্তু এই অপশ্যনটো ওপৰত থকা HW এইটো টাচ কৰিলে এতিয়া SW ডিকোডাৰ এইটো বটম টিপিলে ভলিউমটো পূৰা 30লৈকে বঢ়াব পৰা গ'ল।